এইখন গোলাঘাট জিলাত অৱস্থিত মৰঙী অঞ্চলৰ সুমতলী গাঁও। চাওঁচোন আহক এই গাঁওখনত দৈনন্দিন ঘটা ঘটনাৰাজি কিছু অংশ। সারা জীবন কিন্তু মোবাইল টিপি থাকিব মোক কাপোৰ ভাবি কি ক'লে? তোমাৰ কথা নাই কোৱা নহয়। ৰতনৰ ছাগলীজনী দিনত জুৱা ভাঙি আমাৰ ঘৰলৈ মানে তাকেহে কৈছো। পালে নহয় কামৰটো মোৰ হাগিব লাগিছে বহকচোন কথা এটা আছে। তেৰিগা চৰকাৰে যে বস্তু দিছে গম পাই নাই? ক'ত গম নাপাওঁ নহয়। সেই সিটো মূৰত আকৌ মই পাম নাই এই নাপাব পাব আকৌ মই কিবা এটা দি দিম। দিব সেই কাটিলে হ'ব নাই? হৈ যাব হৈ যাব তেতিয়া মই আৰু আমাৰ এই ৱাৰ্ড মেম্বাৰৰ লগত যাম দুইটা। মজা আনি থওঁ মই আহিম। মই এতিয়া আহিছো দেই। ৰাতি খেলটো হ'ল আৰু আজি। হেৰি এইটো লওক, বজাৰ কেইটামান কৰি দিব, লগতে নেট পেকটোৰ চিপছৰ পেকেট এটা লৈ আহিব দেই, নেপাহৰিব কিন্তু। মাঘৰ বিহুৰ সময়ত ক'লে আহ হৈ আহ ওলাই আহ। এতিয়া আকৌ বহাগৰ সময়ত কৈছে থাকৈ থাক সোমাই থাক। এতিয়া আমি ওলাম নে সোমাম? এইবাৰ বিহু কমপ্লিটলি খতম। চেচ একেবাৰে চেচ। এইবাৰ বিহু চাইন তলত পানীয়ে মাৰিলে। টেমাটো দিয়ক। টেমা খাই লওঁ। খাই লওঁ। বিৰাট ধুনীয়া লাগিছে বুজিছাতো। চচমাটো কোনে দিলে, মায়ে দিলে নে বাপে? চচমাযোৰ এই চচমাযোৰ লগৰ লগত লৈ আহিলো দুদিনমান চত পিন্ধিম বুলি। ভাল কৰিছো ভাল কৰিছো। ঐ এইটো এনেই আমাৰ কি নম্বৰ পেক? এইটো আমাৰ নম্বৰ বাজে 4 নম্বৰ মান হ'ব নেকি? হয় নেকি? হেল্ল' ৰূপহী, কি খবৰ? ভালে আছা? হা আয়ো কোনজনী? ৰূপহী ন? আমাৰ লাহৰী আয়ো। আজি যে বহুত দিনৰ মনত পৰিলে। হা আয়ো লাহৰী। হেল্ল' কোনে ফোন কৰিছিলে? হা এক্স গাৰ্লফ্ৰেণ্ড। কি কৰিবি মানে বহুত টেনচন গম পাইছো। এজনীয়ে আকৌ ঘৰত গম পালে সেইদিনাৰ পৰা মোক মেছেজ কৰিছে বোলে আজিৰ পৰা মোৰ লগত কথা নাপাতিবা। নালাগে বুলি কৰিলো মই। মেছেজ আজিলৈকে দিয়া নাই, 5 দিন হ'ল। তই মোটামুটি ভাল পাইছ পা বিয়া নেপাত দিব লাগিব। তই ভাল পাইছ পা বিয়া নেপাতি। এতিয়া নহয়
অঁ ক ভাল পাওঁ বিয়া বাৰৰ জীৱ কৰি থাক উম, মই যাওঁ দেই তই যাবি যাম মোৰ দেৰি হৈছে দেই পইচাটো আজি পাৰ্টিটো তই দিলি নহয় ৰাতি মানে আমি নিদিলেও হ'ব আৰু। অৰে মোৰ নামতে যা বাহ অঁ, দি দে। যা মই যাওঁ দেই যা যা তই ঘৰত চলা মানুহজনীও বৰ হেৰি কৰি দিছে চাগে যা তই ভাল মানুহজনী পালি দেই বৰ বকি থাকে বুজিছ